অফিসে অফিসে যিমান দালাল আছিল এই দালাল বিলাকক এতিয়া আমি কৈছো যে বাবা দালালি কাম বাদ দি ভাল কামত লাগ আৰু অফিস কাছাৰীত মানুহক অত্যাচাৰ কৰা নহব আৰে ঘৰ ললেও দালাল মাটি কিনিলেও দালাল ইলেক্ট্ৰিচিটি কানেকশনৰ কাৰণেও দালাল পৃথিৱীখন অসমখন এক প্ৰকাৰ দালাল দি ভৰ্তি হৈ গৈছিল আজি আমাৰ চৰকাৰত সিদ্ধান্ত আমি লৈছো যে 5 বছৰৰ ভিতৰত অসমে আপোনালোকক চাব যে সরকারি কর্মচারীয়ে মানুহৰ পৰা ঘোষ লবৰ কাৰণে ভয় খাব এনেকুৱা অসমত পৰিৱৰ্তন হ'ব যে পইচাৰ কথা চিন্তাই নানিব কাৰণ তেওঁলোকৰ মনত চৰকাৰৰ ভয় নহয় ভগৱানৰ ভয় মই আজি কৈছো যে সা দুখিয়া মানুহৰ পৰা টকা পইচা লোৱাটো ভগৱানে কেতিয়াও মানি নলয় আজি সকলো সরকারি কর্মচারীক মই কৈছো 90% ভাল কর্মচারী আছিল 10% মানুহে আমাৰ গুটেই সমাজখনক বেয়া কৰি আছিল আজি আমি যাক যত জেনেকে পাৰো কাৰোবাক মৰম কৰি কাৰোবাক পিঠিত হাত থপৰিয়াই আৰু একো নহলে পুলিচক গটাই দি হলেও লাহে লাহে আমি সরকারি অফিস বিলাক আমি ঠিক কৰিছো আজি আমি কৈছো যে নহয় মানুহৰ দুখিয়া মানুহৰ যেতিয়া ঘৰ আহে যদি 2.5 লাখ টকা আহে 2.5 লাখ টকাৰ কাম হ'ব লাগিব কোনেও তাত টকা খাব নোৱাৰিব আৰু আপোনালোকে লাহে লাহে দেখিব যে ঘৰৰ নামত টকা ৰেশনৰ কাৰ্ডৰ নামত টকা পেনশনৰ নামত টকা আমাৰ চৰকাৰৰ দিনত আৰু এইবিলাক খাবৰ কাৰণে মানুহে সাহস নকৰে আমি অসমখনক পৰিৱৰ্তন কৰিব লাগিব